নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, গতিকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। ফাইনেলি যোনটো ডিপাৰ্টমেণ্টৰ কথা সুধি আছিলে সেই ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নটিচ আহি গ'ল। চ' 12-11 ওলাইছে। চ' জেনেৰেল এডমিনিষ্ট্ৰেশ্যন, ত' আমাৰ ভেনিউ ক'ত হ'ব? জনসেৱা ভৱন, আছাম ছেক্ৰেটেৰিয়েট কেম্পাছ, GS ৰোডত হ'ব। গ্ৰেড 3 15 নৱেম্বৰ আমাৰ ৰিপৰ্টিং টাইম দিছে 8:30 AM, আৰু ফৰ গ্ৰেড 4 কেণ্ডিডেটছ 16 দিছে 8:30। ত' কি ডকুমেণ্টছ লৈ যাব লাগিব? অৰিজিনেল লগতে চেল্ফ এটেষ্টেড কপি লৈ যাব লাগিব, কপি অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড আৰু ৰিটেন এক্সামিনেশ্যন লাগিব। SSLC ক্লাছ 10 এডমিট কাৰ্ড চাৰ্টিফিকেট, ছাপৰ্টিং ডেটা পাৰ্ট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এক্স চাৰ্ভিচমেন চাৰ্টিফিকেট যদি কিবা আছে তেতিয়া দৰকাৰ হ'ব, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, একাডেমিক কোৱালিফিকেশ্যন চাৰ্টিফিকেট এট টাইম অফ এপ্লাইং ফৰ দ্য পোষ্ট অফ ক্লাছ 3-4 এইবিলাক লাগিব। ভেলিড ড্ৰাইভিং লাইচেঞ্চ ইফ এপ্লিকেবল। তো আমাৰ দৰকাৰ নাই, কাৰণ আমি ড্ৰাইভিং পষ্টত ক্লিয়াৰ কৰা নাই। আধাৰ, ভোটাৰ, পেন এইবিলাক লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব, তাৰপিছত ওৱান ৰিচেণ্ট চাইজ ফটো এইখিনি লাগিব, অফিচিয়েল ৱেবছাইট। তো ইয়াত গৈ আপোনালোকে কেণ্ডিডেটখিনি পাব। তো ফাইনেলি গুৱাহাটী যাম, গুৱাহাটী লগ পাই আছোঁ যিসকলে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন পাইছে।